জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাহিনীৰে নিৰ্মাণ হৈছিল প্ৰথম অসমীয়া চিনেমা আৰু তাৰ পৰাই সোণালী যুগৰ আৰম্ভণি হয় অসমীয়া চিনেমাৰ। নমস্কাৰ বন্ধুসকল, মোৰ নাম শ্ৰী ৰিংকু ঠাকুৰে আপোনাক স্বাগতম জনাইছোঁ টপ আছাম ইউটিউব চেনেললৈ। আজি প্ৰথম 5খন অসমীয়া চিনেমা নাম আৰু উপাৰ্জনৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম, গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম অসমীয়া চিনেমাখন হৈছে জয়মতি, মুক্তি পাইছিল 10 মাৰ্চ 1935 চনত। এইখন চিনেমা লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ আধাৰত 17শ শতিকাৰ আহোম কুঁৱৰী সতী জয়মতীৰ জীৱনেৰে চিনেমাখন তৈয়াৰ হৈছিল। চিনেমাখনৰ পৰিচালনা আৰু প্ৰযোজনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু অভিনয় কৰিছিল গ্ৰেট আইড সন্দিকৈ। গতিকে জয়মতী চিনেমাখনৰ দ্বাৰা অসমীয়া চিনেমাৰ সোণালী যুগৰ আৰম্ভণি ঘটে। জয়মতী চিনেমাখনৰ বাজেট আছিল 50,000 টকা আৰু উপাৰ্জন কৰিছিল 24,000 টকা। গতিকে এইখন চিনেমা বক্স অফিচত যদিও ফ্লপ হৈছিল, তথাপিও অসমীয়া চিনেমাৰ ইয়াৰ পৰা শুভ আৰম্ভণি ঘটিছিল। নাম্বাৰ 2, 1937 চনত প্ৰমথেশ বৰুৱাৰ পৰিচালনাৰে দেৱদাস নামৰ এখন সুন্দৰ কথাছবি নিৰ্মাণ হৈছিল। এই একেখন চিনেমা প্ৰমথেশ বৰুৱাই 1935 চনত হিন্দী ভাষাত আৰু 1937 চনত বঙালী ভাষাত আৰু অৱশেষত 1938 চনত একে নামেৰে অৰ্থাৎ দেৱদাস নামেৰে প্ৰমথেশ বৰুৱাই অসমীয়াত নিৰ্মাণ কৰিছিল। এইখন চিনেমাৰ উপাৰ্জন ক'তো প্ৰকাশ পোৱা নাই। নাম্বাৰ 3, আকৌ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাহিনী পৰিচালনা প্ৰয়োজনাৰে ইন্দ্ৰমালতি নামৰ এখন কথাছবি 1939 চনত নিৰ্মাণ হৈছিল সমগ্ৰ অসমতে আৰু এইখন চিনেমাৰ দ্বাৰাই অসমীয়া চিনেমাৰ তৃতীয় চিনেমাৰ দুৱাৰ মুকলি হৈছিল। এইখন চিনেমা জয়মতী চিনেমাখনতকৈ অধিক টকাৰে নিৰ্মাণ হৈছিল, য'ত অভিনয় কৰিছিল ফণী শৰ্মা আৰু সংগীত দিছিল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু গ্ৰেট ভূপেন হাজৰিকাই। এইখন চিনেমা বক্স অফিচত জয়মতীতকৈ অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল আৰু বক্স অফিচত এইখন চিনেমা ছুপাৰহিট ৰূপে পৰিগণিত হোৱা দেখা গৈছিল। নাম্বাৰ 4, জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া চিনেমাৰ গতিধাৰা সম্পূৰ্ণৰূপে সলনি কৰিছিল আৰু এটা বাট দেখুওৱাৰ পিছত 1941 চনত 4 এপ্ৰিলত ৰোহিণী কুমাৰ বৰুৱাৰ পৰিচালনাৰে মনোমতী নামৰ এখন সুন্দৰ কথাছবি নিৰ্মাণ হৈছিল। গতিকে এনেদৰে অসমীয়া চিনেমা ইখনৰ পিছত সিখন আহিছিল। নাম্বাৰ 5, এনেদৰে অসমীয়া চিনেমা জোৰদাৰকৈ ইখনৰ পিছত সিখন সুন্দৰভাৱে নিৰ্মাণ হৈ আছিল। 1944 চনত 6 ছেপ্টেম্বৰত ধ্ৰুপদী নামৰ এখন কথাছবি পাৰ্বতী প্ৰসাদ বৰুৱাই নিৰ্মাণ কৰি উলিয়াইছিল, য'ত অভিনয় কৰিছিল পাৰ্বতী প্ৰসাদ বৰুৱাই নিজে আৰু ইয়াৰ বাহিৰে কানন চক্ৰৱৰ্তীৰ দৰে আদি অভিনেতাইও কাম কৰিছিল। গতিকে এনেদৰে অসমীয়া চিনেমাৰ গতিধাৰা সম্পূৰ্ণৰূপে সলনি কৰিছিল জয়মতী চিনেমাখনে। যদিও এতিয়াও মাজতে অসমীয়া চিনেমাৰ গতিধাৰা কিছু স্তব্ধ হৈছিল, তথাপিও মিছন চাইনাৰ জুবিন গাৰ্গৰ সফল অভিনেতাৰে মিছন চাইনা চিনেমাখনৰ পৰাই অসমীয়া চিনেমাৰ গতিধাৰা আকৌ সোণালী যুগ ঘূৰি অহা দেখা গৈছে। গতিকে মই এইটো আশা কৰিম যে সফল চিনেমা অসমীয়া চিনেমা ভৱিষ্যতলৈ আহি থাকিব আৰু সফল বক্স অফিচত কালেকশ্যন কৰি থাকিব। গতিকে আজি ভিডিঅ'টো আপোনালোকে কেনে পালে তলত নিশ্চয় কমেণ্ট কৰি জনাব আৰু নতুন যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।